এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যাৰ? এখনৰ ওপৰত আলোচনা হ'ব লাগে। নালাগে এতিয়া আমি আলোচনা বিচাৰিছো। ভাল লাগিলে স্যাৰ। আমি আলোচনা বিচাৰিছো। চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয় স্যাৰ? বিধানসভাত উঠাইছে কিয়? ৰাজহুৱা স্যাৰ যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব। মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা এইটো আলোচনা বিচাৰিছো। শ্ৰী ৰবিৰাম নাৰ্জাৰী সমিতিৰ বাকী আলোচনা কৰিব পালে ভাল লাগিলে কাৰ্যকলাপ সদস্য হিচাপে আলোচনা হ'ব লাগে স্যাৰ। স্যাৰ আলোচনা হ'ব লাগে। আমি কেউ মানিলো কৰিলো। সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিলহে হ'ব, কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে। গতিকে চবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে সেই বিষয়টো আলোচনা বিষয় বুলি ভাবে, কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনচাৰ্ণ হোৱাৰ কাৰণে চবকে আমি একো কৰিব নোৱাৰো। অলৰেডি ৰিপৰ্টটো পঠাইছে। আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ। কৰাৰ কথা নহয়, আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ। ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ। পিছত কথা পাতিব পাৰিব। আৰু তেওঁলোকে পঠাই বাহিৰ সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল। অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পালিত কৰা হয়। তদুপৰি চলিত অধিৱেশনত 2খন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয়। এইবাৰ অধিৱেশনত বিধায়িনী সমিতিসমূহৰ উপৰিও কেইবাখনো চৰকাৰী প্ৰতিবেদন আৰু ৰাজ্য চৰকাৰৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিভাগীয় প্ৰতিবেদন অধিসূচনা ইত্যাদি দাখিল কৰা হয়। এইবাৰৰ অধিৱেশনত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ যেনে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জাৰি কৰা 100 টকা মূল্য এক স্মাৰক মুদ্ৰা উন্মোচনেৰে ৰাষ্ট্ৰই তেখেতৰ প্ৰতি আগবঢ়োৱা যথোচিত সন্মান প্ৰদৰ্শন আৰু নুমলীগড়ত 2টা গুৰুত্বপূৰ্ণ উদ্যোগৰ শুভ উদ্বোধন আৰু শিলান্যাসেৰে ৰাজ্যৰ উদ্যোগী ক্ষেত্ৰখনত নতুন গতি প্ৰদান কৰাৰ বাবে এই ঘটনাৰাজিৰ মুখ্য পৃষ্ঠপোষক তথা কৃতিত্বৰ প্ৰধান অংশীদাৰ ভাৰতৰত্ন মাননীয় প্ৰধানমন্ত্ৰীক আদি কৰি সংশ্লিষ্টসকলৰ পক্ষৰে অধ্যক্ষৰ আসনৰ পৰা শলাগ লৈ অভিনন্দন জ্ঞাপন কৰা হয়। লগতে এই আসনৰ পৰাই ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ দেশ তথা ৰাজ্যখনক গৌৰৱান্বিত কৰা অভিনন্দন জ্ঞাপন কৰা হয়। এই অধিৱেশনৰ কালছোৱাত সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্য, বিধানসভাৰ মাননীয় উপাধ্যক্ষ, বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। সদশেষত অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিধানসভাৰ অধিৱেশনৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী, প্ৰচাৰ মাধ্যমৰ বন্ধুসকল আদি কৰি সকলো পক্ষলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক পবিত্ৰ বৰদিন, ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।